হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আন এটা ব্লগ লৈ আপোনালোকৰ আগলৈ আহিলোঁ। এয়া সন্ধিয়া 5:30 বজাত মই ইভিনিং ৱাকত যাওঁ আজিকালি, আৰু ক'ত যাওঁ গোটেই ফিল্ডখন দেখাম। খুব ভাল লাগে, আৰু এই যাত্ৰাটো মই অব্যাহত ৰাখিম বুলি ভাবিছোঁ, কিমান দূৰ পাৰোঁ আৰু কাৰণ হেল্থৰ কাৰণে মানুহে অলপ নিজৰ কেয়াৰ লোৱাটো খুব জৰুৰী। আৰু এইখিনি জেগা হয়তো যিসকলে গুৱাহাটী চিটিত থাকে দেখিছেই, তথাপি মই সন্ধিয়া সময়ত বৰ ভাল লাগিলে কাৰণে ভিডিঅ'টো বনাই দিলোঁ, আৰু আপোনালোকে সকলোৱে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। ব'লক এতিয়া মোৰ ফিল্ডখন দেখাওঁ। ফাইনেলি আহি পালোঁ ফিল্ডখন। এইখন ফিল্ডতে মই সদায় জগিং কৰোঁ আৰু লগতে এক্সাৰচাইজখিনি কৰোঁ, আৰু এইখিনি জেগা মোৰ খুব প্ৰিয়, বৰ ভাল লাগে, গছডাল আছে। তো অলপ মই দেখুৱাই দিছোঁ বেক কেমেৰা কৰি, আপোনালোকে চাই লওক, খুব ভাল লাগে। আজি বতৰটো ডাৱৰীয়াৰ কাৰণে মানুহ অলপ কম আছে, কিন্তু আনকালে সদায় ভৰ্তি হৈয়ে থাকে। আৰু এনেকুৱা এটা মানে ফিল্ডত ৱাক কৰাৰ মজাই বেলেগ। মানে ৰাস্তাটো কৰে, কিন্তু ৰাস্তাত কৰাতকৈ মানে ফিল্ডত কৰিলে মানে জ'চটো বহুত বেছি আহি যায়, সেইকাৰণে খুব ভাল লাগে। তো শেষলৈকে চাই থাকিব স্ক্ৰিপ্ট নকৰাকৈ। এতিয়া মই মোৰ এক্সাৰচাইজখিনি কণ্টিনিউ কৰিম অলপ সময়, আৰু ভিডিঅ'টো আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। আজিৰ এক্সাৰচাইজখিনি হৈ গ'ল। এতিয়া মই ঘৰলৈ বুলি আহিছোঁ। এতিয়া মই ঘৰত গৈ কি কৰিম গোটেইখিনি দেখুৱাম, গোটেই ভিডিঅ'টো চাই। আহিয়ে ফ্ৰেছ হৈ মই মোৰ আজিৰ ৰেচিপিটো দেখুৱাম। মানে এক্সাৰচাইজ কৰাৰ পিছত অকণমান ডায়েট কণ্ট্ৰল কৰিব লাগে, সেইকাৰণে মই ৰাতি আহাৰ হিচাপে মাছৰ জোল মানে লৈছোঁ, আৰু এটা ৰৌ মাছ মই লৈ লৈছোঁ, আৰু লগতে বিলাহী আৰু আদা আৰু দুটা মাত্ৰ আলু দিছোঁ, লগত কেঁচা ধনিয়া দিম, আৰু গোটেইখিনি মই প্ৰিপেয়াৰ কৰি ল'লোঁ। তাৰপিছত মই কেনেদৰে বনাম আজি গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। বইল খাম, যিহেতু মই তেল এতিয়া অলপ এভইড কৰিছোঁ। প্ৰথমে এনেকৈ গৰম পানী কৰি ল'লোঁ, উতলা গৰম পানী হ'লে বেছি ভাল, তো তেতিয়া সোনকালে অলপ মানে বইলখিনি সোনকালে হ'ব, আৰু সেইকাৰণে পানীখিনি আগতীয়াকৈ মই কৰি লৈ বিলাহী আৰু আলুকেইটা আগতীয়াকৈ দি ল'লোঁ। অলপ আগত বইল হৈ ল'লে বেছি ভাল হ'ব। তাৰপিছতহে মই আকৌ পুনৰ বাকী দিম, আৰু তাৰপিছত মই এই নিমখ মিহলাই থোৱা মাছখিনি ইয়াতে এপিচ এপিচকৈ মই দি দিম।
এতিয়া মই তাৰপিছতে এই অকমানি উতলিব কণ দিম খুব বিলাহী ধুনীয়াকৈ আৰু তাৰপিছত অলপ হালধি হালধি নহয় দেই আদা নহৰু বটাখিনি দিলোঁ আৰু লগতে বিলাহী কেঁচা কালাৰটো আহিলেহে বইল মাছৰ যিখিনি ধনিয়া পাত আছিলে তাই বইল দি মাছ দিলোঁ খোৱাৰ মজাটো আৰু আছে মানে এতিয়া উতলিব ধৰিছে আৰু মাছখিনি অলৰেডি বইল হৈছে মাছ আৰু সিজিবলৈ ভালকৈ আছে সিজিব লাগিব অলপ পিছত মই কণ শেষৰখিনি বিলাহীকেইটা দেখুৱাম অলপ কেনেকুৱা ভাঙি হৈছে দিছোঁ আৰু এই বিলাহীবিলাক আৰু যে কণ সৰু বিলাহী বিলাহীবিলাক কিন্তু চেণ্টটো ভাঙি মানে দিব লাগিব বিৰাট তেতিয়া তাৰ ধুনীয়া কালাৰটো আহিব আৰু এইখিনি কমপ্লিট খাবলৈতো বইল হোৱাৰ ধুনীয়া পিছত হ'বই দেখোঁতে গম ইয়াৰ পাইছোঁ কালাৰটো ভালকৈ আহিব আৰু যেতিয়া টেষ্টটো হ'ব ভালদৰে আৰু উতলিব নিমখটো আপুনি পৰিমাণ হিচাপে দি ল'লে কালাৰটো হ'ল কমপ্লিট আহিব ইমানখিনি আৰু পৰিমাণৰ মই পিছত জোলটো হ'ব শেষত আপোনালোকক সেই দেখুৱাম অনুপাতে ফাইনেলি মাছ সিজিছে আৰু অলপ দেখাই দিলোঁ উতলি আছে কেনেকৈ আৰু অলপ উতলিব লাগিব কালাৰটো ভালকৈ আহিব লাগিব বিলাহীখিনি আচলতে একদম ভালকৈ ভাঙি দিব লাগে সিজোৱাৰ পিছত তেতিয়াহে আচল কালাৰটো আহে আৰু বইল কৰিলে আচলতে ইমান কালাৰটোৰ ওপৰত ডিপেণ্ড কৰাতকৈ ইয়াৰ টেষ্টটো কেনেকুৱা হয় সেইটোহে ইম্পৰ্টেঞ্চ দিব লাগে আৰু হালধি দিব নালাগে একচুৱেলি আৰু নহৰু আৰু আদা পেষ্টটো দিয়াৰ পিছত এনেও চেণ্টটো ধুনীয়া হয় আৰু মোৰ বইল হৈ গ'ল এয়া দেখিলে ইয়াৰ পিছতে মই পৰিৱেশন কৰিম আৰু কেনেকুৱা লাগে মই খাই চালেতো জানিমেই আৰু আগতেও খাইছোৱে বাৰু বহুত টেষ্টি হয় তো আপোনালোকেও এনেদৰে বইল মাছ খাব পাৰিব যদি ইচ্ছা কৰে মই কেনেকৈ বইল কৰিলোঁ মই কেনেদৰে খাওঁ এইখিনি আজি ভিডিঅ'টো দেখালোঁ আৰু আজি ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ আগলৈ আৰু ভিডিঅ' দি থাকিম